নাই 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 Thank you. স্পষ্টকৈ ক'ব খোজোঁ যে ৰাজ্যৰ বিজেপি চৰকাৰ দ্বিতীয়বাৰ অহাৰ পাছত ৰাজ্যৰ উন্নয়ন সম্পূৰ্ণৰূপে স্তব্ধ হৈ গৈছে। ৰাজ্যৰ অৰ্থনীতি এতিয়া সম্পূৰ্ণৰূপে দেউলীয়া, টকা নাই, আনকি MLA ফাণ্ডকো আমাক দিব পৰা নাই। আপোনালোকে নিজে চাওকচোন, সকলো জিলাতে এতিয়া উন্নয়ন পূৰা স্তব্ধ, ৰাজ্য দেউলীয়া। গতিকে এই কথাবিলাক নাইকিয়া কৰিবৰ কাৰণে অসমত এতিয়া হিন্দু মুছলমানৰ এটা জিংগইজিম, এটা হিন্দু মুছলমানৰ এটা সাম্প্ৰদায়িক এটা সংঘাতমূলক বাতাবৰণ এটা তৈয়াৰ কৰি এই কথাবিলাক লুকুৱাবৰ কাৰণে চেষ্টা কৰিছে। গতিকে মই আশা কৰোঁ যে মুখ্যমন্ত্ৰীয়ে যদি এইটো বিতৰ্কত তেওঁলোকৰ মাটি ভূমি সম্পৰ্কীয় বিষয়ত যদি বিতৰ্ক কৰিবলৈ সাহস নাই, তেতিয়াহ'লে অসমৰ অৰ্থনৈতিক অৱস্থাৰ ওপৰত তেওঁ যদি বিতৰ্ক কৰিব খোজে, তেতিয়াহ'লেও মই মুখ্যমন্ত্ৰীক মুকলি প্ৰত্যাহ্বান জনাইছোঁ। হয়, কা বিৰোধী আন্দোলন আকৌ আৰম্ভ হ'ব অচিৰে। আপোনালোকে দেখিবলৈ পাব যে অসমৰ সকলো জাতীয় জনগোষ্ঠীয় সংগঠনৰ লগত এই সম্পৰ্কে কথা পাতি থকা হৈছে আৰু কা বিৰোধী আন্দোলন অচিৰে। যিহেতু আপুনি আজি কোকৰাঝাৰত উপস্থিত হৈছে, BTCৰ 16টা বিভাগ ইতিমধ্যে বিজেপিয়ে ঘূৰাই লোৱাৰ এটা চৰ্চা লৈ আছে। মই ভাবোঁ যে আমাৰ জনজাতিসকলৰ বিশেষকৈ 6 শিডিউল এৰিয়াৰ জনজাতি এলেকাবিলাকৰ যি অধিকাৰ আৰু ক্ষমতা, সেই ক্ষমতা আমি কেতিয়াও কৰ্তন কৰা উচিত নহয়। আমি তেখেতসকলক স্বতন্ত্ৰীয়ভাৱে থাকিবলৈ দিব লাগে আৰু বড়ো জাতি হিচাপে, কাৰ্বি জাতি হিচাপে, ডিমাচা জাতি হিচাপে তেওঁলোকৰ যি সক্ৰিয়তা আছে তাক উপভোগ কৰিবলৈ, তাৰ ক্ষমতা উপভোগ কৰিবলৈ দিব লাগে। কিন্তু দুৰ্ভাগ্যজনকভাৱে এককেন্দ্ৰিক বিজেপি চৰকাৰে ইউনিটেৰী গভৰ্ণমেণ্ট চলাবলৈ গৈ এনেকৈ আমাৰ স্বায়ত্তশাসিত অঞ্চলবিলাকৰ ক্ষমতা কৰ্তন কৰে আৰু মই আশা কৰিম যে BTADৰ ক্ষমতা বা BTRৰ ক্ষমতা যেন কৰ্তন কৰা নহয়। ধন্যবাদ। চৌমুত কেছ লৈ পুলিচে মোৰ বিৰুদ্ধে এটা গোচৰ দিছিলে আৰু যিহেতু মই তাৰ পাছত বেছিভাগ সময় জেলতে থাকিলোঁ, গতিকে গোচৰটো আগবঢ়া নাছিলে আৰু লকডাউন আছিলে, গতিকে গোচৰটো আগবঢ়া নাছিলে। এতিয়া MLA হৈ যোৱাৰ পাছত কেছবিলাক এক্সপেডাইট কৰিবৰ কাৰণে, খৰধৰকৈ শেষ কৰিবৰ কাৰণে নিৰ্দেশ আহিছে। গতিকে গোচৰটো আৰম্ভ হৈছে, আজিৰ পৰা এই গোচৰ আৰম্ভ হৈছে আৰু আমাৰ সন্মানীয় অধিবক্তাসকলে আজি মোক ইয়াত সাজু হ'বৰ কাৰণে নিমন্ত্ৰণ জনালে। তো গতিকে আহি উপস্থিত হ'ব। নহয়, একচুৱেলি এডভোকেট আমাৰ পাহাৰীয়া ডাঙৰীয়া তেখেতসকলৰ ঘৰত আছিলোঁ, তাৰ পৰা এডোখৰ খোজকাঢ়ি আহি গ'লোঁ আৰু। আপোনাৰ বিৰুদ্ধে 153A, 171G, 505 IPC দিয়া হৈছে। এখন ইলেকশ্যন ৰিলেটিং কেছ এইবিলাক। হয়, মানে এটা গণসমাৱেশ আছিলে, সেই গণসমাৱেশত দিয়া ভাষণৰ ওপৰত এই গোচৰ লগোৱা হৈছিলে। মোৰ বিৰুদ্ধে আপোনালোকে জানে যে অসমত আটাইতকৈ বেছি গোচৰ থকা মই মানুহ। মোৰ বিৰুদ্ধে এতিয়ালৈকে 142টা কেছ আছে আৰু মই এতিয়ালৈকে 36 বাৰ জেল গৈছোঁ। গতিকে কোকৰাঝাৰতো এটা গোচৰ পঞ্জীভুক্ত হৈছে আৰু সেই গোচৰটোৰ উপস্থিত হ'বৰ কাৰণে মই আজি প্ৰথমবাৰৰ কাৰণে আহি উপস্থিত হ'লোঁ। ইতিমধ্যে মুখ্যমন্ত্ৰী আপোনাৰ বিৰুদ্ধে কথা হৈছে, আপুনি মুখ্যমন্ত্ৰী ঘৈণীয়েকৰ বিৰুদ্ধে তাৰপিছত লাগি থাকে জনাওঁ যে মুখ্যমন্ত্ৰী যদি সাহস আছে তেতিয়াহ'লে এনেকৈ বেকাবেকি কথা কৈ লাভ নাই। মুখ্যমন্ত্ৰী এটা মুকলি মঞ্চলৈ আহক আৰু মোৰ লগত তেখেতৰ এই পৰিয়ালৰ যিটো ডাঙৰ ভূমি কেলেংকাৰী ওলাইছে এই সম্পৰ্কে বিতৰ্ক কৰক। মই প্ৰত্যাহ্বান জনাইছোঁ, চেলেঞ্জ কৰিছোঁ, অপেন চেলেঞ্জ। যদি তেখেতৰ সাহস আছে তেতিয়াহ'লে মুকলি মঞ্চলৈ আহক, আৰু যদি সাহস নাই তেতিয়াহ'লে তেখেতৰ নিজৰ পৰিয়ালৰ চেনেল আছে নহয়, নিউজ লাইফলৈ মোক মাতক আৰু তেখেতৰ লগত মই বিতৰ্ক কৰিবলৈ সাজু আছোঁ। মই কাৰোবাৰ পত্নীৰ বিৰুদ্ধে কথা কোৱা মানুহ নহয়, কাৰোবাৰ পুত্ৰৰ বিৰুদ্ধে কথা কোৱা মানুহ নহয়। এটা ৰাজনৈতিক জীৱনত আটাইতকৈ গুৰুত্বপূৰ্ণ পদ লৈ থকা এজন মানুহৰ তেওঁৰ পৰিয়ালে যদি কৰাপশ্যন কৰে, ডেফিনেটলি তাত ৰাজনৈতিক ব্যক্তিজনেৰে তাত অংশগ্ৰহণ থাকিব আৰু সেইকাৰণে তেখেতকে প্ৰত্যাহ্বান জনাইছোঁ। গতিকে এইটো কোনো পৰিয়ালক প্ৰত্যাহ্বান নহয়, তেখেতক প্ৰত্যাহ্বান জনাইছোঁ, মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাইছোঁ। যদি সাহস আছে
মই অপেন চেলেঞ্জ কৰিছোঁ, মুকলি প্ৰত্যাহ্বান জনাইছোঁ, তেখেতে বিতৰ্কৰ কাৰণে ওলাই আহক। ভূমি কেলেংকাৰী সঁচাকৈ কিমান সত্য হ'ব পাৰে? একদম 100% সত্য কাহিনী। আৰু এনেকুৱা ধৰণৰ ডাঙৰ ভূমি কেলেংকাৰী যে আছাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যন 1886ৰ 9C যিটো ছেকশ্যন তাক ভংগ কৰি আছাম লেণ্ড পলিচি 1989 তাৰ আটাইবিলাক ধাৰা ভংগ কৰি আৰু অসম চৰকাৰে ইতিমধ্যে জাৰি কৰা বিভিন্ন ধৰণৰ যিবিলাক জাননী আছে ৰেভিনিউ ডিপাৰ্টমেণ্টৰ সেইবিলাক ভংগ কৰি ভূমিহীন খিলঞ্জীয়া মানুহৰ পৰিয়ালক দিয়া মাটি মুখ্যমন্ত্ৰীৰ পত্নীৰ কোম্পানীয়ে লৈ লৈছে। আবণ্টন দিছে চৰকাৰৰ পৰা। আবণ্টন দিয়াৰ পত্ৰত লিখি থোৱা আছে যে 10 বছৰলৈ সেই মাটি বিক্ৰী কৰিব নোৱাৰিব। মুখ্যমন্ত্ৰীৰ পত্নীয়ে 3 মাহৰ ভিতৰত ক্ৰয় কৰিছে। আনহাতে ফিচাৰী বনাবৰ কাৰণে মৎস্য পালনৰ কাৰণে এটা প্ৰতিষ্ঠানক ভূমি দিয়া হৈছিলে, 3 মাহৰ ভিতৰত ক্ৰয় কৰিছে। আৰু এখন স্কুলৰ নামত চৰকাৰী আবণ্টন কৰিছিলে, স্কুলৰ নামত মাটি, সেই মাটিও মাত্ৰ এবছৰ নহওঁতেই সেই মাটি মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ কোম্পানীৰ নামত সেই মাটি তেওঁলোকে গ্ৰেভ কৰিছে, লেণ্ড গ্ৰেভিং কৰিছে। গতিকে এইটো নিশ্চিতভাৱে অসমৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ ভূমি কেলেংকাৰী। মৎস্য পালন বা ৰাজহুৱা প্ৰতিষ্ঠানৰ কাৰণে দিয়া মাটি, বিদ্যালয়ৰ কাৰণে দিয়া মাটি আৰু ভূমিহীন মানুহক দিয়া মাটি মুখ্যমন্ত্ৰীৰ পৰিয়ালে দখল কৰি লেণ্ড গ্ৰেভিং কৰি অসমৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ ভূমি কেলেংকাৰীটো সংঘটিত কৰিছে। যি সময়ত মুখ্যমন্ত্ৰীয়ে সৰু সৰু মাটিৰ দালালবিলাকক ধৰিছে, সেই সময়ত তেওঁৰ পৰিয়ালতে আটাইতকৈ ডাঙৰ দালাল ওলাই পৰিছে। গতিকে এতিয়া মুখ্যমন্ত্ৰীয়ে ধৰে নে নাই, মুখ্যমন্ত্ৰীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সাহস কৰে নে নকৰে, সেইটোৱে এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ প্ৰশ্ন। আৰু মই আশা কৰিছোঁ যে মুখ্যমন্ত্ৰীয়ে মোৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিব, হয় নিউজ লাইফৰ তেওঁলোকৰ নিজৰ চেনেলত, নহয় যিকোনো মোৰ ৰাজহুৱা মঞ্চত, তেওঁ মুকলি মঞ্চত যদি কোকৰাঝাৰটো হয় তাতো মই বিতৰ্ক কৰিবলৈ প্ৰস্তুত আছোঁ। যদি তেওঁৰ সাহস আছে মুকলি মঞ্চলৈ ওলাই আহিবৰ কাৰণে মই প্ৰত্যাহ্বান জনাইছোঁ।